हेलो मैं दोस्तों बहिन गई ब्लग भिडिओ आज आरम्भ करूँ ब्लग देरी नक भिडिओ आरम्भ करूँ आज रूমৰ পৰা आरम्भ কৰিছোঁ আৰু আহিছোঁ হয় আমি যাওঁ এতিয়া অলপ ফুৰিবৰ কাৰণে অলপ ফুৰি আহোঁ আৰু ৰুমতনো কিমান সোমাই থাকোঁ আৰু গৈছোঁ এতিয়া আমি আৰু আমাৰ এইটো হয় হ'ল আমাৰ গৰমৰ তাৰমানে য'ত আমাৰ অটো চটো ৰখি থাকে ইয়াতে তাৰমানে আমি অটো চটো পাওঁ কিনিব যাবলৈ হ'লে কিন্তু আমি এতিয়া বৰ্তমান অটো নাযাওঁ আৰু আমি এতিয়া খোজকাঢ়ি গৈ থাকিম মানে ধৰক বেছি নহয় ইয়াৰ পৰা 1 কিলোমিটাৰ হয় 1 কিলোমিটাৰনো খোজকাঢ়ি যাবলৈ কি ডাঙৰ কথা 1 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ অলপ বেছি হ'ব পাৰে আৰু তাতো এজন আছে লগৰীয়া তেওঁ ছুটি ল'ব তো 28 তাৰিখে টিকেট আছে এতিয়া ফ্লাইটৰ টিকেট আছে এজনৰ ফ্লাইটৰ টিকেট আছে আৰু এজন আছে ট্ৰেইনৰ টিকেট আৰু দুইজন যাব 28 তাৰিখে কিন্তু ফ্লাইটৰ টিকেট ট্ৰেইনৰ টিকেট নহয় ন ফ্লাইটো যাব বুলি আৰু আমি এতিয়া গৈ আছোঁ আৰু আমি আহি আছোঁ গাঁও গলিৰ মাজে মাজে গাঁৱৰ ৰাস্তা হয় গাঁৱৰ ভিতৰতে আহিছোঁ আমি দুজন আহিছোঁ আৰু মই দুজন লগতে আহি আছোঁ কিন্তু কমকৈ আৰু কিছুমান দূৰ নাই ৰুমৰ পৰা এওঁলোকে 5 মিনিট লাগে খোজকাঢ়ি আহিলে আমি অট'টো 2 মিনিটো নালাগে আহিবলৈ সেইটো পৰা আমি খোজকাঢ়ি আহিলোঁ আৰু এতিয়া বৰ্তমান পাই যামগৈ তাত আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈ চাই থাকক আৰু কোনফালে আহি আছোঁ আৰু সেইটো সম্ভৱত নহয় ইয়াত কিন্তু এনেই ঘৰে তাৰমানে যিটো আই ঘৰ দিয়ে সেইটো দিয়াই পাব আপুনি আৰু ইভাগেতো ক'বলৈ উপায় নাই এইটো চাওক চববিলাক চব ডাঙৰ হয় যিটো চৰকাৰী ঘৰ দিব সেইটো হয় আপোনাৰ ডাইৰেক্ট দিব হয় 3টা ৰুমেই হওক 2টা ৰুমেই হওক যেইটা ৰুম হওক কিন্তু ডাইৰেক্ট ঢালাই হয় সেইটো পৰা ইয়াত কেৰেলা হয় সেইখন বহুত উন্নতি হয় আৰু আহক আপোনালোকে এবাৰ ঘূৰিবলৈ আৰু জেগা চাবলৈ কালি পৰহি আহি গ'ল আমাৰ ডিম্পু দা তেনেকৈ আহি আছে তেনেকৈ আমি কিন্তু লগ কৰিব যাব নোৱাৰিলোঁ আৰু তেওঁ আহিছিলে তামিলনাডু আহি কিনে এইপিনে কেৰেলা কোনোবা জেগাত ঘূৰিলে কিন্তু সম্পূৰ্ণ কেৰেলা আহি নাপালেহি তেওঁ কিন্তু কেৰেলা প্ৰথম বৰ্ডাৰ পৰাই তেওঁ ঘূৰি গৈছিলে বৰষুণ আহিব হয় এয়া চাওক কিমান ডাঙৰ উঠি আছে হয় ইয়াত তাৰমানে কোনো বৰষুণৰ কথা কোনো গেৰাণ্টি নহয় এতিয়া এই ৰ'দ দি আছে এই বৰষুণ দিব তাৰমানে গতিকে অলপ ধুমধাম কৰিব বৰষুণ আহি যাব আমাৰ অসমৰ মতে ধৰক আগতে জানুৱাৰী নিদিয়ে ইয়াত মন গ'লেই হ'ব হাঁহৰ পৰশ আৰু বাৰিষা বতৰ একেই সমান কিন্তু হাঁহে যেনেকৈ একেবাৰে খাই যাওঁ পুতুককৈ উলিয়াই দিব ইয়াতো সেই একেটা কোনো গেৰাণ্টি নাই হয় পুতুককৈ বৰষুণ আহি যায় আৰু ক'ব নোৱাৰি হয় ইয়াত দেখিব আপুনি এতিয়া ৰ'দ দিছে এক চাইডৰ ৰ'দ দি দিব এক চাইডৰ পৰা বৰষুণ আহি যাব ইয়াত কোনো ভৰসা নাই হয় বৰষুণ আৰু সেইজন আহি আছে লগত পাই যামগৈ আৰু বেছিখন নাই সেয়াই হ'ল দোকান এইফালে এই পোষ্টাৰ লাগি আছে কল্যাণ চিলচৰ চব কিমান ডাঙৰ বিল্ডিং হয় ইয়াতকৈ আৰু বহুত ডাঙৰ বিল্ডিং আছে এটা ফ্লাইট হয় আৰু আছে বহুত ডাঙৰ বিল্ডিং কিন্তু চব বিল্ডিং আৰু ঘৰবিলাকো চব কিমান ধুনীয়া লাগিছে বহুত ধুনীয়া ধুনীয়া জেগা আছে ইয়াত ঘূৰিবলৈ এতিয়া চাওক না কিমান ধুনীয়াকৈ বনাইছে ঘৰটো কি বঢ়িয়া বঢ়িয়া লাগিছে ঘৰ আৰু আমি আহি পাই গ'লোহি বৰ্তমান আৰু এইখিনি হ'ল লগৰীয়াখিনি আমাৰ গোটেইখিনি বহি আছে এতিয়া কাম নাই খাটি ইয়াত বহি আছে যেতিয়া কাম হ'ব তেতিয়া নিজৰ নিজৰ কামত গুচি যাব আৰু এইকেইজনে হ'ল লগৰীয়া গোটেইকেইজন ইয়াত বহি আছে আৰু দুজন আছে ওপৰত গোটেইকেইজন চাই বহুত দিন হৈ গ'ল হয় ব্লগ ভিডিঅ'টো বনোৱা নাছিলোঁ কিন্তু আমাৰো তেনেকৈ ছুটি নাই দেওবাৰ বাহিৰে আমাৰ বেলেগ দিনত ছুটি নাপাওঁ তেনেকৈ আৰু বেলেগ দিনতো আমাৰ একেহে কণ্টিনিউ ডিউটি হৈ থাকে কিন্তু আজি দেওবাৰ খাটি আৰু ছুটি আছিলে তাতে কামো নাই এতিয়া বৰ্তমান আৰু দুদিনমানৰ পিছত কাম দেওবাৰ দিনতো হ'ব তেতিয়া ভিডিঅ' বনাবলৈ সময় নাপাম তেতিয়া পৰা ধৰক 2-3 মাহৰ পিছতহে তাৰপিছত ভিডিঅ' বনাম আৰু তেতিয়া আৰু ধৰক বেলেগে যেনেকৈ কণ্টিনিউ ব্লগ ভিডিঅ' দিয়ে তেনেকৈতো মই ব্লগ ভিডিঅ' কণ্টিনিউ দিব নোৱাৰোঁ কিন্তু ব্লগ ভিডিঅ'টো দিবলৈ হ'লেও মোৰ সময় লাগিব আৰু ঘূৰিব পাৰিব লাগিব কিন্তু যদি নকওঁ হাজিৰা ঘৰত হয় কাজিয়া তেনেকুৱাতে কথাটো হৈ যাব হয় সেইটো এতিয়া কৰি আছোঁ আৰু এইখিনি ওচৰত তাৰমানে চাহ দোকান খোলা নাছিলে আজি দেওবাৰ খাটি চব দোকানবিলাক বন্ধ আছে আৰু অলপ আগুৱাই যাব দিয়ে কিন্তু ভিতৰত পাওঁ নাপায় চাহ দোকান চাওঁ যদি পাওঁ চাহ দোকানখনৰ চাহটো খাই আহিব লাগিব আৰু তেনেকৈ হোটেল বাগেৰা এতিয়া খোলা নাই এতিয়ালৈকে বৰ্তমান অলপ পিছত খুলিব চাগে ভাবিলে কি আৰু চাহটো খাই যাবলৈ অকণমান আগবাঢ়ি দোকানটো চাওঁ আগবাঢ়ি যাওঁ আৰু আপোনালোকক দেখাইছোঁ এনেকৈ তাৰমানে ৰাস্তা পদূলিবিলাক এনেকুৱা হয় কিন্তু দুই চাইডে ৰাস্তা আছে মাজতো কাটি আছে
কিনাৰত মানুহ মানে খোজকাঢ়ি যাব পৰা কাৰণে ৰাখি থৈছে আৰু চাইডৰ আছে ডাঙৰ